ভাইটি তুমি গান এটা গোৱা বোলে বহুত মানুহে কৈ আছে পিছফালৰ পৰা শুনি আছো দিয়া গানটো গোৱা গাম গোৱা মহৰ ওচৰত আহিছো গান এটা নাগালে ভাল নালাগিব নহয় মাইকী মহৰ বেজাৰত মতা মহ বেচিলুঙৈ মতা মহ বেচিলুঙৈ লাখুটি তুলিলুঙৈ চাঙত এইটো মহকে তেতিয়াৰ পৰা ইমান ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ মহটো দেখিবলৈ ইমান ধুনীয়া মানে তাক তেতিয়াৰ পৰা উঠাবলৈ পৰা নাই খালি এবাৰ এতিয়া চাওক নাই মহটো কেনেকুৱা লাগিছে কাজিৰঙাত থকা নিচিনা লাগিছেনে চাওক না সুধিবা এইটো পোৱালি চাওক এইটো এটা মতা মহৰ পোৱালি মজা মজা ঐ ঐ ঐ চাওক না কি মজা মহ আছে আৰু এটা পোৱালি মই মতা মহৰ পোৱালি দেখাম এইটো চাওক না এইটো বোলে দুটাতেই হোৱা নাই এইটো চাওক কি ধুনীয়া চাইজৰ দিছেনে তো ফাইনেলি বাইক থৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ মহ দেখাবলৈ তো ইফালে আৰু আজিও লৈ আহিছে বন্ধু চন্দ্ৰই আৰু আহি আছোঁ এতিয়া মানে কি হৈছে গম পাইছেনে য'লৈ মহ দেখাবলৈ আহি আছোঁ তালৈ মানে ইফালে পাৰ হৈ যোৱা ব্ৰিজ নাই তো নাও পাৰ হৈ যাব লাগিব ইফালে দিছেনে পূৰা কলম আৰু দেখিছে নাই কি মজা জেগাত আছোঁ চাওক নাই ইফালে সৰিয়হ কাষত আৰু ইফালে এই দাদাই নাও লৈ আহি আছে এইফালে আজি বিশেষ মহ দেখাবলৈ আহি আছোঁ আৰু প্লাছ খুঁটিটো আহি আছোঁ মহৰ খুঁটিত তো কৃষ্ণ মোৰ বুদ্ধ ভয় লাগে বাৰু নাৱত দেখিছে নহয় এই দাদাই চলাই আছে আৰু বৰ্তমান পাই গ'লো সেই ৰূপহী মানে চবৰি নিগম আৰু লৈ আহিছোঁ ক'ত চাওক না ডাইৰেক্ট মহৰ খুঁটিত আহিছোঁ মানে আজি ইয়াত এটা এহাল ডাঙৰ মহ আছে তো আহি পাই ডাইৰেক্ট খুঁটিত আহি পাইছোঁ দেখিছেনে এয়া চাওক মহ ইয়াতে বান্ধে গম পাইছেনে এইবিলাক দিছে নাই ডাইৰেক্ট খুঁটিত আৰু তেওঁলোকৰ টেণ্ট পূৰা টেণ্ট লগাই লৈছে ধুনীয়াকৈ ইয়াতে থাকে তো টেণ্টটো দেখাই দিওঁ এবাৰ এইটো ৰাতি ইয়াতে থাকে ধুনীয়াকৈ ইয়াত দিছেনে পূৰা আঠুৱা চঠুৱা টানি থৈ দিছে পূৰা ৰাতি ইয়াতে থাকে তেওঁলোক আৰু ইফালে ছাইডত মহবিলাক থাকে আৰু এই দূৰত মহবিলাক ৰাখি আছে এতিয়া তো দেখাবলৈ চেষ্টা কৰিম কিমান মহ আছে কেনেকুৱা কথা কেনেকুৱা হয় পূৰা ভালকৈ দেখাবলৈ চেষ্টা কৰিম আৰু সেইটো পাই মানে বন্ধু চন্দ্ৰহঁত আহি আছে নাও পাৰ হৈ পেলাই তো মোৰ জোতা চোতাটো তেতিয়াই গ'ল পূৰা ইফালে চন্দ্ৰহঁত আহি আছে সিহঁতক দেখাই দিওঁ তো এইকেইটা দেখিছেনে আৰু এতিয়া মানে চন্দ্ৰ আৰু দাদাকেইজনে লৈ আহি আছে মহৰ ওচৰত ডাইৰেক্ট মহকেইটা য'ত ৰাখি আছে তালৈ আহি আছোঁ আৰু ইয়াত য'ত আহিছোঁ তাত ঘাঁহ ধুনীয়া আছে কিন্তু মানে আমাৰ সিফালতকৈ ইয়াত ঘাঁহ অলপ ভাল আছে এইবিলাক দিছেনে তলত চাওক কিন্তু ঘাঁহবিলাক মানে মহে ইমান ভালকৈ এইটো টাইমত নাখায় চ' অলপ ৰাখিবলৈ দিগদাৰ হৈছে আৰু পূৰা কাটা ঘাঁহতে ৰাখি আছে ইয়াতো মানে আৰু এইহালে হৈছে মহাল চাওক এইহালে মহাল আৰু ইয়ালৈ আহিছিলোঁ আৰু এয়া চিনাকি কৰাই দিছোঁ জম দাসৰ ল'ৰা আপোনাৰ নামটো কৈ দিয়কচোন ভোগেশ্বৰ দাস চিকাবৰী আপোনালোকে যুঁজত দেখিছে চাগে এওঁলোকক
আৰু এওঁৰে মহ এহাল আৰু এই মহালকে দেখাব আহিছিলোঁ বৰ্তমান মই চিকাবৰীলৈ আৰু এয়া দাদা ভোগেশ্বৰ দাস ন আপোনাৰ নাম চিকাবৰী ন আপোনাৰ মহটো ভোগেশ্বৰ দাস বুলি ক'লে জুলত গম পাম আৰু আপোনাৰ এইটো মহ যুঁজাইছে বুলি ফেমাছ ন ফেমাছ বুলি মই গম পাইছোঁ বাৰু এতিয়া যেতিয়া নেক্সট যুঁজাব তেতিয়া আপোনাৰ ভোগেশ্বৰ দাস বুলি ক'লে আমি গম পাম যে এইটো মহে যুঁজাব আৰু অঁ ঠিক আছে তো এতিয়া আৰু এওঁলোকৰ আৰু মহ আছে মানে সেই মহকেইটা দেখাই দিবলৈ চেষ্টা কৰোঁ আৰু এয়াই হৈছে দাদা ভোগেশ্বৰ দাস আৰু বহুত কষ্টত মহকেইটা ৰাখি আছে তো আমাৰ এইটো মহটো চাওক না আৰু এই ডাঙৰ মহটো এইটো আৰু লগতে এইটো দেখিছেনে সিফালে এইটো লগৰ সৰু মহটো কিন্তু দেখিবলৈ ডাঙৰ মহটোতকৈ সৰু মহটো দেখিবলৈ ধুনীয়া লাগে কিন্তু সি অলপ কেমেৰাটো ভয় খায় মানে এইহালে আছিলে মহহাল আৰু এয়া চন্দ্ৰদাই এটা মহ ধৰি আছে এফালে এইটো মহটো এইটো সৰু মহটো গম পাইছেনে তেওঁলোকৰ এইটো সৰু মহ পোৱালিটো এইটো বঢ়িয়া কিন্তু মহটো দেখিবলৈ এইটো চাওক স্বাস্থ্য পাতিও ধুনীয়া হৈ আছে মহটোৰ আৰু সি বহুত মুদত থাকে খালি মহটো অলপ সেইটো ভয় লাগে পূৰা মুদত আছে কেনেকৈ চাই আছে দেখিছেনে মোলৈ কেমেৰাটো যোনফালে গৈ আছে সি তাৰ চকুটো সেইফালে ঘূৰি গৈ আছে চাওক না দেখিছেনে সেইটো লগৰ মহটো আৰু এইটো সৰু মহটো তো আৰু তেওঁলোকৰ আৰু মহ আছে মানে সেই মহ দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব আগলৈ এতিয়া দূৰত মহ দেখি পেলাই মহটো কেনেকৈ আছে চাওক না মুডটো চাওক তাৰ এতিয়া গাতে লৈ গৈ আছে আৰু এয়া ভাইটি এজন লগ পাই গ'লোঁ তাৰো এটা মহ আছে ভাইটি তুমি গান এটা গোৱা বোলে বহুত মানুহে কৈ আছে পিছফালৰ পৰা শুনি আছোঁ দিয়া গানটো গোৱা গাম অঁ গোৱা মহৰ ওচৰত আহিছোঁ গান এটা নাগালে ভাল নালাগিব নহয় মোগল ককাই ঘৰতে ঐ বাজে ঢোল এটালে ঐ বাজে ঢোল এটালে ঐ মাঘৰে বিহুখন ঐ পাই তিনি জাপৈ নাকিছোঁ নৈ ডিঙিত গলমণি গামোচা ঐ ডিঙিত গলমণি গামোচা ঐ মহেনো যুঁজাবই নিয়ে তয়ে হেৰা ধমটো লৈ লগাই দিলি গন্ধগোলৈ মহৰে যুঁজৰে ঐ খালি মহে চোন যুঁজালোগৈ ফিলৰে মাজতে ঐ গৱালে ঐ মিলি মাইকী মহৰ বেজাৰত ঐ মতা মহ বেচিলোঙৈ লাখুটি তুলিলোঙৈ চাঙত মতা মহৰ বেজাৰত ঐ মাইকী মহ বেচিলোঙৈ লাখুটি নমালোঙৈ পুনৰ মজা নমালোঙৈ পুনৰ মজা তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী অভিজিত দাস এইটো মই নিজে লিখা গীত নে অঁ দিয়া ভাল লাগিলে মজা ব'লা এতিয়া তুমি তাত লৈ যাম বুলি কৈছিলা নহয় পাক লৈ ব'লা মজা গাইছে ব'লা এই তালৈ যাওঁ ব'লা বিহু ক'লে গাই যাওঁ অঁ গাই যা এনেই কি খোজকাঢ়ি যাম সি আৰু কিবা এটা গান শুনাই দিব সেইটোকে চাওঁ আপোনালোকে অ' দেহি শিল লৈ আহি থাকক ৰে মহে যুঁজিলে বিৰি নাহালিলে ঐ গছকত মৰি লেঐ বন অহায় হে ধুলে গুমে গুমাই পেপাই ৰুলি আয় অ বিহু লাগিছে গা আৰু মোৰ পিছফালে নে আৰু এজন দাদা আছে মিহি পাতৰ তেখেতৰ আগতে বহুত মহ থকা মানে পুৰণা মহ থকা মানুহ আৰু তেখেতে এটা নতুন মহহাল আনিছে মানে সৰু পোৱালি মহহাল আনিছে এইবাৰ নতুনকৈ আনিছে তো সেই মহহাল দেখাই দিম আৰু চাই থাকিব আগলৈ এইহাল চাওক মহহাল আৰু এয়াই হৈছে দাদা মিহি পাতৰ দাদা ক'ৰ পৰা আনিছে পোৱালিটো জালুগুৰিৰ পৰা কিনি আনিছে ন বয়স কিমানমান হৈছে ইয়াৰ কিনা 1 বছৰমান হৈছে ন এনে বয়স তথাপিও
2-3 বছৰমান হৈছেনে? 2-3 বছৰ হৈ গ'ল। 2-3 বছৰ হৈ গ'ল ন? আৰু এয়াই হৈছে মিহি পাতৰ। আপোনাৰ ঘৰটো ক'ত কৈছিলে? ভেদুৱাটি গড়মাৰি মিহিৰাম পাতৰ, মিহি পাতৰ। আৰু তেওঁৰ লগৰ মহটো চাওক, ইয়াৰ লগৰ পোৱালিটো চাওক। এইটো কিনি আনিছেনে? অঁ। আৰু এইটো চাওক কি ধুনীয়া ল'ৰাই মহ ৰাখি আছে। আজি ভয় কৰা নাই? ভয় কৰা নাই? ভয় লগা নাই? মহতে একো নকৰেনে? তুমি ৰখোৱা নে বেলেগে ৰখায়? আৰু স্কুলৰ ড্ৰেছ পিন্ধি আছা, স্কুলৰ পৰা আহিছা নেকি? দেখিছা স্কুলৰ পৰা আহি পূৰা মহৰ ওচৰত আহি গৈছে। দেখিছেনে নাই ওচৰত কিমান মহ আছে? আৰু দাদা এজন আছে, তেখেতক এবাৰ সুধিবলৈ চাওঁ ইমান মহ ইয়াত কেনেকৈ ৰাখে। খুৰা বা বহুত মহ ৰাখিছেচোন। অঁ মানে মোৰ ইয়াত ৰাখিছোৱে আৰু। কিমানমান আইডিয়া তথাপি কিমানমান মহ আছে? ইয়াত 100 মান আছে। 100 মান আছে ন? আপোনালোকৰ গাখীৰ কিমানমান উৎপাদন হয়? গাখীৰ 15-20 লিটাৰ এনেকৈ এজন মানুহে পায়। এজন মানুহে পায় ন? কেইজনমান মানুহ আছে টোটেল? ইয়াত 1, 2, 3, 4, 5জন মান মানুহ আছে। 5জন মান আছে ন? আৰু ৰাতি ইয়াতে থাকে? ইয়াৰ টেণ্ট আৰু ইয়াতে থাকি যায় ৰাতি? ঠিক আছে, আহিম কেতিয়াবা এদিন ৰাতি থাকিবলৈ। মোৰ টেণ্টটো লৈ আহিম আৰু এওঁলোকৰ এক্সপিৰিয়েঞ্চ ল'ম এদিন। আৰু সন্মুখত চাওক, এতিয়া মই মহ দেখাই আছোঁ সন্মুখত পূৰা মহৰ মানে একেলগতে গেং বনাই থৈ দিছে। ইফালে দূৰতো আছে, ইফালৰ পৰা দেখাই আছোঁ বাৰু ওচৰত। চাওক না আপোনালোকে, মই ক'লৈ লৈ আহিছোঁ আজি। আৰু কাৰোবাক যদি মহৰ ভাল পোৱালি লাগে চাই লওক ইয়াৰ পৰাই। আৰু এয়া চাওক সন্মুখত কেনেকুৱা লাগিছে? কাজিৰঙাত থকা নিচিনা লাগিছেনে? চাওক না, সুধিবা। এইটো পোৱালি চাওক, এইটো এটা মতা মহৰ পোৱালি। ৱাও মজা মজা। ঐ ঐ ঐ চেলেকি দে ঐ কৃষ্ণ। আৰু ইফালে চাওক মহ চাওক, ইফালে পূৰা বহুত ধুনীয়া ধুনীয়া মহৰ পোৱালি আছে ইফালে। আৰু এইফালে দেখাবলৈ চেষ্টা কৰা, এই সিফালে যাম। আৰু সন্মুখত চাওক না, যিমান দেখি আছে মহে মহ আছে এইফালে। আৰু এইফালেও চাওক, ইয়াত এফালে এইকেইজনী, এফালে এইটো এটা মতা মহৰ পোৱালি চাওক কি ধুনীয়া হৈ আছে এইটো চাওক, এইটো এটা। আৰু এই সন্মুখত চাওক না কিমান মহ আছে। সেইটো এটা মতা মহৰ পোৱালি ন? চাইডাত আছে। এই কাৰ মহ এইবিলাক? ইমান গোটেইবিলাক ঢেৰ মহ আছে নেকি? ডাঙৰ ডাঙৰ মহ। ভোগেশ্বৰ দাস আৰু লক্ষণ বৰদলৈ, অঁ পুতুল ডেকা। পুতুল ডেকা ককাই ভায়েকৈ আছে। হয় নেকি? এইটো মহৰ পোৱালি কাৰ? এইটো ইমান ধুনীয়া মহৰ পোৱালি। এইটো মহৰ পোৱালি তোমালোকৰ? দাদা নাই, দুটাতেই হোৱা নাই নেকি? দাদাই নাই। দেখাই দিয়াচোন মহৰ পোৱালিটো, দেখাই দিয়া অলপ ৰখাই পেলাই। বহুত ধুনীয়া লাগিছে মহৰ পোৱালিটো চাওক। আৰু সন্মুখত চাওক না, যিমান দেখিছে ইয়াত চবফালে মহে মহ আছে। ইয়াত চাওক না কি মজা মহ আছে। আৰু এটা পোৱালি মই মতা মহৰ পোৱালি দেখাম, এইটো চাওক না, এইটো বোলে দুটাতেই হোৱা নাই। এইটো চাওক কি ধুনীয়া চাইজৰ দেখিছেনে? চাওক সন্মুখৰ পৰা চাওক, তাৰ কলিজা চাওক কেনেকুৱা মজা চাইজৰ মহটো। আৰু এয়াই হৈছে চিকাবৰী পাম। বৰ্তমান আছোঁ মই এতিয়া ৰূপহী। কি ভাইটি পামখনৰ নাম কি ক'লা? ৰূপহী ন? ৰূপহী জেগাখিনিৰ নাম। আৰু বৰ্তমান আছোঁ মই ৰূপহীত। এয়া মহ চাওক না, পামত আছোঁ পূৰা একদম খুঁটিত, মহৰ খুঁটিত মানে। আৰু দেখিছেনে পূৰা তেওঁলোকৰ পামত আহিছোঁ মানে, পাম বুলি কয় যে, ইয়াত দেখিছেনে পূৰা পামত মহ। সিফালে খুঁটি ইয়াৰ কাষতে আছে, এইবিলাক দেখিছেনে? ইয়াত চাওক, ইয়াতে ৰাখে। আৰু কাষতে তেওঁলোকৰ টেণ্টটো মানে ধুনীয়াকৈ এইটো টেম্পৰাৰী টেণ্ট বনাই লৈছে। আৰু এই গাখীৰৰ বাচন চাওক না, পূৰা গাই মহ আছে চাগে। এইটো তেওঁলোকৰ সৰু টেণ্টটো। খালি দেখোন চন্দ্ৰ কি লৈ আছা? বস্তু চোৱাত লাগি আছা যে? খোৱা বস্তু কিয় পাওঁ নেকি? পথাৰ ঘৰ খোৱা বস্তু আমেজে বেলেগ। গাখীৰ অহল নাই বাৰু এতিয়া, সিটো গম পাইছে। আৰু এইফালে হৈছে দাদাজন, মালিকজন মানে। আৰু এতিয়া দেখিছে নাই কেনেকুৱা টাইমত আহিছোঁ, মহবিলাক পূৰা খুঁটিত বান্ধিব ওলাইছে। আৰু এয়া চাওক পূৰা খুঁটিত, এয়া চাওক দেখিছেনে কি ধুনীয়া জেগাত আহিছে চাওক না। এয়া চাওক মহৰ খুঁটিত পূৰা চাওক। সেইটো পোৱালিটো, এইটো পোৱালি দেখিছোঁ, বহুত ডাঙৰ হ'ল একা। হে পোৱালিটো দেখিব বঢ়িয়া হৈ আছে। এই বা চব মহকে দলিয়াই লৈ ফুৰিছেচোন তাই। তাই পোৱালি আছে যে।